নমস্কাৰ পুনৰ স্বাগতম খবৰৰ মাজলৈ নগাঁও পুৰণিগুদাম কাখৰি গাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ যানজঁট ৪ লেনযুক্ত ৰাস্তা নিৰ্মাণৰ বাবে জমা হৈছে ৰাস্তাত এককাল পানী স্থানীয় ৰাইজে দুৰ্ঘটনা হোৱাৰ আশংকাত পথ নিৰ্মাণ কোম্পানীটোক অৱগত কৰাইছিল যদিও এই পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা উল্লেখযোগ্য যে উক্ত স্থান তথা সেই কেকুৰিটোত পূৰ্বেও বহু দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছিল PRL যিটো আপোনাৰ বাইপাছৰ কোম্পানী আহিছে কাখৰিগাঁও স্থিত হয় তেওঁলোকৰ আজি কামৰ গাফিলতিৰ ফলত আজি এইটো সব গাত সদৃশ পৰিস্থিতি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মেইন ৰাস্তাত আপোনাৰ সাগৰ সদৃশ পৰিস্থিতি ইমান ডাঙৰ গাত আপোনাৰ ৰাস্তাটো এনেকৈ হেলনীয়া হোৱাৰ কাৰণে এক চাইডে বেছি পানী পকাৰলৈকে পানী হৈছে বাইকটো যাব নোৱাৰে কোনো কাৰণতে গাড়ী গ'লেও আধালৈকে বাৰীত পানী সোমাই গৈছে কৈছোঁ যে এইটো সোনকালে ঠিক কৰি দিয়ক তেওঁলোকে একো গুৰুত্ব দিয়া নাই সাগৰ সদৃশ হৈছে গাড়ী চাড়ী আহিব নোৱাৰে মানুহ অহা যোৱা কৰিব নোৱাৰে এইটো অন্ততঃ বাইপাছৰ তেওঁলোকৰ গাফিলতিৰ কাৰণে এইটো হৈছে যে আমাৰ অনুভৱ হৈছে গতিকে অলপ সোনকালে তদাৰক কৰি আমাৰ এই পানীটোৰ ব্যৱস্থা কেনেকৈ আমি আঁতৰাব পাৰোঁ সেইটো সুবিধা কৰি দিব লাগে